মৰ্নিং এভৰিৱান ৰাতিপুৱাই শুই উঠি দেখিলোঁ আমাৰ বাৰান্দাতে ইমান ধুনীয়াকৈ মেকুৰী পোৱালি শুই আছে দেখিছেনে কাৰ হয় নাজানো পিছে আমাৰ ঘৰত কুকুৰ মেকুৰী একোৱেই নাই মানুহে কয় বেলেগৰ ঘৰৰ কুকুৰ মেকুৰী কিন্তু কেতিয়াও আশ্ৰয় দিব নালাগে বা নিজৰ কৰি ল'ব নালাগে যদি আপুনি পুহিব বিচাৰে তেনেহ'লে কিনিহে আনিব লাগে পিছে মই কোৱা কথা নহয় দেই বাৰু যিয়েই নহওক আৰু এটা আনাৰস লৈছোঁ ঘৰতে লাগিছিলে ধুনীয়াকৈ পকিলে তাকে ছিঙি আনিলোঁ আৰু এইবাৰ আনাৰস ঘৰত কেইটা লাগিছিলে গম পায়নে মাত্ৰ চাৰিটাৰ ভিতৰত এইটোৱে হৈছে একেবাৰে শেষৰটো ধুনীয়াকৈ কাটি কৰি লৈছোঁ মই যিখন দাহেৰে কাটি আছোঁ এইখন মই অনলাইন কৰি লৈছোঁ ইমানেই বেছি ভাল আৰু ইমানেই বেছি চোকা নহয় কাটিবলৈ ইমান বেছি সহজ হৈছে আগত যিখন লৈ আছিলোঁ এইখন বহুত হেৰেকা আছিলে কাটিবলৈ অলপ দিগদাৰ হয় আৰু এইখন লোৱাৰ পৰা ইমান বেছি কষ্টও হোৱা নাই ধুনীয়াকৈ এয়া মই কাটি কৰি লৈছোঁ আপুনি বাৰু আনাৰস খাই ভাল পায়নে এইখিনি মই কাটি এখন প্লেটত উলিয়াই ল'লোঁ ইয়াতে অকণমান ক'লা নিমখ দি লৈছোঁ বেছি মিঠাত আকৌ বেছি নিমখ খাই বেয়া লাগে নহয় মিঠা সদায় মিঠা কৰিয়ে খাই ভাল লাগে নহয় জানো এনেকৈ খাই বিৰাটেই বেছি ভাল লাগে